হেল্ল' পিংকু কিটচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বনাবলৈ ওলাইছোঁ ছাগলী মাংসৰ এটি ৰেচিপি। আহক আমি ৰেচিপিটো আৰম্ভ কৰোঁ। আজি বনাম কাজু দি ছাগলী মাংস। বনাবলৈ সহজ, খুব সুন্দৰ ৰেচিপি। ছাগলী মাংসখিনি আদা, নহৰু, হালধি, নিমখ, তেল দি মেৰিনেট কৰি 1 ঘণ্টাৰ বাবে থৈ দিছোঁ। এতিয়া আলু ল'ম, আলুটো বঢ়িয়াকৈ টুকুৰা টুকুৰি কৰি ল'ম। আলুটো ফ্ৰাই কৰিম। পিঁয়াজ 3টা পিঁয়াজ লৈছোঁ, বঢ়িয়াকৈ পিঁয়াজখিনি কুটি ল'ম। এতিয়া পিঁয়াজটো কুটিলে চকু পানী অলপ ওলাব পাৰে, একো নহয়। ইয়াৰ পিছতে কাজু লৈছোঁ আৰু জলকীয়া লৈছোঁ 3টা। অলপমান সময় ট'ষ্ট কৰি ল'ম। তাৰপিছত এইটো এটা পেষ্ট বনাই লৈছোঁ, কাজু আৰু এই জলকীয়া 3টা। ইয়াৰ পিছতে আমি আদা, নহৰু আৰু জলকীয়া 3টা লৈছোঁ। এইখিনি আমি এটা পেষ্ট বনাই ল'ম। এইখিনিও খুন্দিয়ে ল'ম, খুন্দি ল'লে বেছি ভাল হয়। এইখিনি এতিয়া ধুনীয়াকৈ খুন্দি ল'ম। সম্পূৰ্ণ গুড়া নকৰোঁ, অলপ নিমখ দি লৈছোঁ যাতে ভাল হয় পেষ্টটো। ইয়াৰ পিছতে আলুখিনি ভাজি লৈছোঁ অলপ নিমখ হালধি দি। কেৰাহীত গৰম হৈছে, তেজপাত দিছোঁ, ডালচেনি 2 টুকুৰা আৰু আদা নহৰু কুটা পেষ্টটো দি দিছোঁ। অলপ সময় ভাজি ল'ম। জুই তাপটো বেছি কৰি দিব অলপ। এতিয়া পিঁয়াজটো দি দিছোঁ, পিঁয়াজটো এতিয়া ভাজি ল'ম। পাঁচ 10 মিনিট সময় লাগিব এইখিনি। এতিয়া জোখনভাৱে প্ৰয়োজনীয়ভাৱে নিমখ দি দিছোঁ। এতিয়া মেৰিনেট কৰি ৰখা মাংসখিনি ইয়াতে দি দিছোঁ। এইখিনি এতিয়া ভালদৰে ভাজি ল'ম। এইদৰে কিছু সময় ভাজি থাকিম ভালদৰে। খানা বনাওঁতে সদায় ফ্ৰী মনে বনাব লাগে, এতিয়া খানাও ভাল হয়। এতিয়া নিমখ দি লৈছোঁ অলপ, কাৰণ মেৰিনেট কৰোঁতে মাংসত নিমখ দিয়া নাছিলোঁ। আৰু অলপ সময় ভাজিম। এতিয়া 10 মিনিটমানৰ কাৰণে ঢাকোন লগাই দিম। মাংসৰ পৰা এই তেলটো ওলাবলৈ আৰম্ভ কৰিছে। এতিয়া পুনৰ ভালদৰে লৰাই থাকিম। আকৌ 10 মিনিটৰ কাৰণে ঢাকি দিম।
এতিয়া ইয়াতে ভাজি থোৱা আলুখিনি দি দিছোঁ। আৰু কিছু সময় ভাজি থাকিম 10-15 মিনিট। এতিয়া কাজু পেষ্টখিনি দি দিছোঁ, দি পেলাই ভালদৰে লৰাই ভাজিম। প্ৰেছাৰ কুকাৰত কৰিলে এইটো কাম বেছি সময় নালাগে। এতিয়া এনেকৈ ভাজি ল'লোঁ, ভাজি লোৱাৰ পিছত অলপ সময় ভাজাৰ পিছত অলপ পানী দি ডাইৰেক্ট প্ৰেছাৰ কুকাৰত দি দিলোঁ 4টা হুইচেল। তাৰপিছত ইজি হৈ যায়। যিখিনি পানী আছিল কাজুত পেষ্ট, এই পানীখিনি আকৌ দি দিছোঁ। আকৌ ভালদৰে লৰাই থাকিম। আকৌ 10 মিনিটৰ কাৰণে আকৌ ঢাকি দিছোঁ। দেখিছে এটা ধুনীয়া সুন্দৰ কালাৰ আহিবলৈ আৰম্ভ কৰিছে। মাংসৰ যিটো তেল সেইটো ওপৰলৈ আহিবলৈ আৰম্ভ কৰিছে। আকৌ 10 মিনিট ঢাকি দিম। ধুনীয়া সুন্দৰ হৈছে। এতিয়া জোখমতে অলপ পানী দিছোঁ, ভালদৰে লৰাই এনেকৈ কিছু সময় হোৱাৰ পিছত অলপ উতল আহিব দিম। তাৰপিছতে আৰু অলপ সময় ঢাকি থ'ম। পূৰা 15 মিনিটৰ পিছত উঠাই দিলোঁ ঢাকনটো। ইয়াতে অলপ কচুৰি মেথি দিছোঁ, ধনিয়া পাউডাৰ অলপ দি দিছোঁ, দীঘলকৈ কাটি থোৱা আদা টুকুৰা কেইটুকুৰামান দি দিছোঁ। তাৰপিছত এতিয়া গেছ অফ কৰি দিছোঁ। গেছ অফ কৰি দি এতিয়া ঢাকন এটা দি অলপ সময় পিছতে নমাই দিম। ছাগলী মাংস পূৰা ৰেডি হৈ গৈছে। ইয়াক ভাতৰ লগত বা ৰুটিৰ লগত গৰমে গৰমে পৰিৱেশন কৰিব পাৰে। ধন্যবাদ। ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ।